মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক আটাইকে পল্লৱী পাঠশালালৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি পাঠ 6 ভগ্নাংশ পাঠটি কণ্টিনিউ কৰিম আৰু আজিৰ ভিডিঅ'টোৱে হৈছে পাঠ 6ৰ শেষৰটো ভিডিঅ', গতিকে তোমালোকে ভিডিঅ'টো মন দি চাবা। তোমালোকে যদি আগৰ ভিডিঅ'কেইটা চোৱা নাই তেনেহ'লে প্লেলিষ্টত গৈ চাই ল'ব পাৰিবা। আজি আমি 13 নম্বৰ প্ৰশ্নৰ পৰা সমাধান কৰিম। ইয়াৰ আগলৈকে আমি 12 নম্বৰ প্ৰশ্নলৈকে সমাধান কৰিছিলোঁ। এতিয়া আহাচোন আমি 13 নম্বৰ প্ৰশ্নটোনো কি দিছে সেইটো আমি চাওঁ। 13 নম্বৰ প্ৰশ্নটোত দিছে বিকাশে এটা আপেলৰ 3/1 অংশ খালে, আপেলটোৰ কিমান অংশ বাকী থাকিল? এতিয়া আহাচোন আমি এই প্ৰশ্নটো সমাধান কৰিবলৈ চেষ্টা কৰোঁ। আমাক প্ৰশ্নটোত মুঠ আপেল কিমান দিছে? এটা। আমি সেইটো লিখি ল'লোঁ। এতিয়া বিকাশে সেই আপেলটোৰ কিমান অংশ খালে? 3/1 অংশ খালে। এতিয়া আমাক প্ৰশ্নটোত সুধিছে আপেলটোৰ কিমান অংশ বাকী থাকিলে। তোমালোকে এতিয়া এইটো এটা সৰু এক্সাম্পলৰ দ্বাৰাও বুজিব পাৰা। যদি ধৰি লোৱা যায় তোমাৰ তাত 4টা পেন আছে, ইয়াৰ 2টা পেন তুমি কি কৰিলা? তোমাৰ ভণ্টিক দি দিলা। এতিয়া আমি যদি সুধোঁ কেইটা পেন বাকী থাকিলে, তেতিয়া আমি কি কৰিম? মুঠতে যিমান পেন আছিল, অৰ্থাৎ মুঠতে কিমান পেন আছিলে? 4। 4ৰ পৰা আমি কি কৰিম? এই যিমানটো তুমি ভণ্টিক দি দিলা আমি সেইটো বিয়োগ কৰিম, অৰ্থাৎ আমি 2টো বিয়োগ কৰিম। ইয়াতো ঠিক আমি একেধৰণে কৰিব পাৰোঁ। এতিয়া আমাৰ কিমান বাকী আছে সেইটো জানিবলৈ হ'লে মুঠতে কিমান আছিল? প্ৰথমতে এটা আপেল আছিলে, গতিকে আমি 1ৰ পৰা কি কৰিম? বিকাশে যিমান খালে অৰ্থাৎ 3/1টো আমি বিয়োগ কৰিম। এতিয়া আমি কি পাতিলোঁ? 1 - 3/1। এতিয়া তোমালোকে মন কৰা 1টো হৈছে এটা গোটা সংখ্যা। এই গোটা সংখ্যাটোৰ পৰা আমি কি কৰিব লাগে? 3/1টো বিয়োগ কৰিব লাগে। তোমালোকক ইয়াত মই পাতি দেখাই দিছোঁ, তথাপিতো এবাৰ কৰি দেখাম। এতিয়া আমি এইটো বিয়োগ কৰিবলৈ হ'লে আমি আগতে কি কৰিছিলোঁ যে সদিশ ভগ্নাংশৰ পৰা এটা সদিশ ভগ্নাংশৰ পৰা আনটো সদিশ ভগ্নাংশ বিয়োগ কৰিব পাৰিছিলোঁ। কিন্তু ইয়াত যিহেতু গোটা সংখ্যা আছে, গতিকে আমি কি কৰিম? ইয়াত হৰটো আছে 3, গতিকে আমি 3টো তলত পাতি ল'লোঁ। তাৰপিছত কি কৰিম? 3টোৰ লগত এই 1টো অৰ্থাৎ গোটা সংখ্যাটো আমি কি কৰিম? পূৰণ কৰিম। 3 পূৰণ 1। তাৰপিছত কি চিন আছে? বিয়োগ চিন। আৰু বিয়োগ চিনৰ পিছত যি সংখ্যাই আছে আমি সেই সংখ্যাটোৱে পাতিম, অৰ্থাৎ ইয়াত 1 আছে, গতিকে আমি ইয়াত 1 পাতিলোঁ। গতিকে 3 গুণ কিমান হ'ল? 3, বিয়োগ কিমান আছে? 1, আৰু হৰটো কিমান আছে? 3। গতিকে আমি এতিয়া ওপৰত কিমান পাম? 3ৰ পৰা 1 গ'লে 2, আৰু তলত হৰটো কিমান থাকিলে? 3। গতিকে আমি এতিয়া এনচাৰটো পালোঁ। আপেলটোৰ বাকী থাকিলে কিমান? 3/2 অংশ বাকী থাকিলে। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে এতিয়া নিশ্চয় এই প্ৰশ্নটো কেনেকৈ সমাধান কৰিব লাগে সেইটো বুজিব পাৰিছা। এতিয়া আহাচোন আমি পিছৰটো প্ৰশ্ন সমাধান কৰিবলৈ চেষ্টা কৰোঁ। আমাক 14 নম্বৰটোত দিছে পলাশে এগিলাচ গাখীৰৰ 5/1 অংশ আৰু নয়নে 5/2 অংশ খালে। দুয়ো মিলি কিমান অংশ খালে? গিলাচটোত আৰু কিমান গাখীৰ বাকী থাকিলে? এতিয়া আমি এই প্ৰশ্নটোৰ সমাধান উলিয়াবলৈ চেষ্টা কৰিম। এতিয়া আমাক প্ৰশ্নটোত কিমান দিছে? গাখীৰৰ পৰিমাণটো কিমান দিছে? এগিলাচ। গতিকে আমি কি কৰিম? এগিলাচ গাখীৰৰ বুলি পাতি ল'ম। তাৰপিছত সেই এগিলাচ গাখীৰৰ পলাশে কিমান খালে? গাখীৰ গিলাচৰ 5/1 অংশ, আৰু নয়নে খালে 5/2 অংশ। এতিয়া আমাৰ প্ৰশ্নটোত সুধিছে দুয়ো মিলি কিমান অংশ খালে। এতিয়া আমি দুয়ো কিমান খালে সেইটো জানিবৰ বাবে আমি কি কৰিম? আমি 5/1 আৰু 5/2টো যোগ কৰি দিম, অৰ্থাৎ আমি দুয়োজনে খোৱা অংশটো আমি যোগ কৰিম। এতিয়া 5/1 আৰু 5/2 হৈছে সদৃশ ভগ্নাংশ, গতিকে আমি ইহঁতৰ হৰটো একে ৰাখি লব দুটা যোগ কৰিম। এতিয়া লব আছে ওপৰত 1 আৰু 2, গতিকে 1 আৰু 2 যোগ কৰিম। 1 - 2 কিমান হ'ল? 3, ওপৰত তলত থাকিলে হৰটো 5, গতিকে দুয়ো মিলি কিমান খালে? 5/3 অংশ। এতিয়া আমাক প্ৰশ্নটো এটা পাৰ্টত সুধিছে গিলাচটোত আৰু কিমান গাখীৰ বাকী থাকিলে, অৰ্থাৎ ইহঁত দুয়োজনে গাখীৰ খোৱাৰ পাছত কিমান অংশ বাকী থাকিলে আমাক সুধিছে। এতিয়া কি কৰিম? প্ৰথমতে গাখীৰ আছিল কিমান? 1 গিলাচ, আৰু দুয়ো মিলি কিমান খালে? 5/3 অংশ। এতিয়া আমি কিমান বাকী থাকিল জানিবৰ বাবে আমি 1ৰ পৰা কি কৰিব লাগিব? 5/3টো বিয়োগ কৰিব লাগিব। এতিয়া আমি উলিয়াম 1ৰ পৰা 5/3টো আমি বিয়োগ কৰিম। আমি ইয়াত আগতে শিকি আহিছোঁ কেনেকৈ এইটো বিয়োগ কৰিম, গোটা সংখ্যা এটাৰ পৰা ভগ্নাংশ কেনেকৈ বিয়োগ কৰিম আমি শিকি আহিলোঁ।
এতিয়া আমি কি কৰিম ইয়াত হৰটো একে ৰাখিম আৰু কি কৰিম 5ৰ লগত 1টো পূৰণ কৰিম 5 এগুণ কিমান হ'ল 5 আৰু বিয়োগ কিমান আছে 3 আমি হেতু যেনেকৈ আছে তেনেকৈ বহাই দিলো 5ৰ পৰা 3 গলে কিমান থাকিব 2 আৰু আমাৰ হৰটো কিমান আছিল 5 গতিকে আমি কিমান পালো 5/2 অংশ অৰ্থাৎ গ্লাছটোত এটা কিমান বাকি থাকিলে 5/2 অংশ বাকি থাকিল ছাত্ৰ ছাত্ৰীসকল এতিয়া আহাচোন আমি 15 নম্বৰ প্ৰশ্নটো সমাধান কৰিবলৈ চেষ্টা কৰো 15 নম্বৰ কটো দিছে 11/8ৰ লগত কিমান যোগ কৰিলে 11/10 হ'ব এতিয়া আমাৰ প্ৰশ্নটো ঠিক এনেদৰে সোধা হৈছে যে 11/8ৰ লগত কিমান যোগ কৰিলে 11/10 হ'ব তোমালোকে এতিয়া সৰু উদাহৰণটাৰ দ্বাৰা বুজাই দিলে তোমালোকে অতি সহজে বুজি পাবা এতিয়া ধৰি লোৱা আমাক সুধিছে যে 1ৰ লগত কিমান যোগ কৰিলে 2 হয় এতিয়া আমি এটো সকলোৱে জানো যে 1ৰ লগত কিমান যোগ কৰিলে 2 হয় কিন্তু এটো পাবৰ বাবে আমি কি কৰিম যদি এটো ডাঙৰ সংখ্যা থাকে আমি কি কৰিম যে যোগফলটোৰ পৰা এটা সংখ্যাটো যিমান দিছে আমি হেতু বিয়োগ কৰি দিম অৰ্থাৎ 2 ৰ পৰা 1 বিয়োগ কৰিলে আমি এই সংখ্যাটো কিমান হয় জানিব পাৰো গতিকে 2 ৰ পৰা 1 গলে 1 গতিকে 1ৰ লগত কিমান যোগ কৰিলে 1 যোগ কৰিলে 2 হয় ইয়াটো ঠিক একেদৰে আমি প্ৰশ্নটো সমাধান কৰিব পাৰিম এতিয়া আমাৰ যোগফলটো দিছে 11/10 আৰু আমাক এটা সংখ্যা দিছে 11/8 গতিকে আমি যোগফলটোৰ পৰা যদি আমি এই সংখ্যাটো বিয়োগ কৰি দিও তেতিয়া হলে আমি কি পাম যে আমি উলিয়াব দিয়া সংখ্যাটো পাম গতিকে যোগফলটো হৈছে 11/10 আমি পাতি ললো আমি ইয়াৰ পৰা কি বিয়োগ কৰিম 11/8 এতিয়া 11/10 আৰু 11/8 ইহত দুটা হৈছে সদৃশ ভগ্নাংশ গতিকে আমি হিহতৰ হৰটো একে ৰাখি লব দুটা বিয়োগ কৰিম এটাত লব আছে 10 এতিয়া 10টো পাতি ললো বিয়োগ এটাত লব আছে 8 গতিকে আমি কি কৰিম 10ৰ পৰা 8 বিয়োগ কৰিম এতিয়া 10ৰ পৰা 8 বিয়োগ কৰিলে কিমান থাকে 2 আৰু তলত হৰটো থাকিলে 11 গতিকে আমি কিমান পালো 11/2 অৰ্থাৎ 11/8ৰ লগত 11/2 যোগ কৰিলে আমি কিমান পাওঁ যোগফলটো 11/10 পাম এতিয়া আহাচোন আমি খটো সমাধান কৰাৰ চেষ্টা কৰো খটোত দিছে 2/4/3ৰ লগত কিমান যোগ কৰিলে 7/4/1 হ'ব ইয়াতো ঠিক আগৰটোৰ দৰে প্ৰশ্নটো খুদিছে খালি আমাক ইয়াত এটা চেঞ্জ হৈ আছে হেতু হৈছে ইয়াত মিশ্ৰ ভগ্নাংশ দিয়া হৈ আছে আমি আগৰ নিয়মটো ইয়াতো এপ্লাই কৰিম আমাক যোগফলটো কিমান দিয়া হৈ আছে 7/4/1 আৰু এটা সংখ্যা কিমান দিয়া আছে 2/4/3 গতিকে আমি আনটো সংখ্যা পাবলৈ হলে কি কৰিম যোগফলৰ পৰা আমি এটা সংখ্যা বিয়োগ কৰিম ইয়াত যোগফল আছে 7/4/1 গতিকে ইয়াৰ পৰা আমি কি বিয়োগ কৰিম 2/4/3 ইহত দুটা যেহেতু মিশ্ৰ ভগ্নাংশ গতিকে আমি ইহতক প্ৰথমতে কি কৰিব লাগিব অপ্ৰকৃত ভগ্নাংশলৈ নি ল'ব লাগিব গতিকে আমি কি কৰিম অপ্ৰকৃত ভগ্নাংশলৈ নিবলৈ হলে আমি হৰটো এটাই ৰাখিম তাৰ পিছত কি কৰিম এই 4ৰ লগত 7টো পূৰণ কৰিম 7 4 কিমান হ'ল 28 আৰু ওপৰ লবটো কিমান আছে 1 গতিকে আমি যোগ 1 পাতিম তাৰ পিছত কি আছে বিয়োগ চিন আছে বিয়োগ চিনৰ পিছত কি আছে 2/4/3 ইয়াকো আমি কি কৰিম মিশ্ৰ ভগ্নাংশলৈ লৈ যাম ইয়াত হৰটো আছে 4 আমি ইয়াত 4 পাতিলো তাৰ পিছত কি কৰিম 4ৰ লগত 2টো পূৰণ কৰিম 4 2 কিমান হয় 8 গতিকে আমি 8 পাতিলো তাৰ পিছত যোগ কিমান হ'ব লবটো যোগ হয় গতিকে আমি যোগ 3 পাতিলো এতিয়া প্ৰথম ভগ্নাংশটোৰ হৰটো আছিল 4 আমি হৰটো তলত পাতি ললো 28 কিমান হ'ল 29 তাৰ পিছত আছে বিয়োগ চিন গতিকে আমি বিয়োগ চিন পাতিলো তাৰ পিছত ইয়াত হৰটো আছে 4 আৰু 8 3 কিমান হ'ল 11 এতিয়া 4/29 আৰু 4/11 ইহত দুটা হৈছে সদৃশ ভগ্নাংশ গতিকে আমি ইহতৰ বিয়োগফল এতিয়া উলিয়াব পাৰো আমি কি কৰিম হৰটো একে ৰাখিম অৰ্থাৎ হৰটো 4 কৰিম আৰু 29ৰ পৰা 11 বিয়োগ কৰিম 29ৰ পৰা 11 বিয়োগ কৰিলে কিমান হয় 18 গতিকে আমি কিমান পালো ভগ্নাংশটো 4/18 যেহেতু ই এটা অপ্ৰকৃত ভগ্নাংশ গতিকে আমি ইয়াক এতিয়া মিশ্ৰ ভগ্নাংশলৈও নিব পাৰো মিশ্ৰ ভগ্নাংশলৈ নিবলৈ হলে কি কৰিব লাগিব আমি হৰটোৱে লবটোক হৰণ কৰিব লাগিব এতিয়া 4য়ে 18ক যদি হৰণ কৰো তেতিয়া হলে আমি কি পাম ভাগফলটো হৈছে 4 আৰু ভাগশেষটো হৈছে 2 এতিয়া আমি ভাগফলটো কি ৰাখিম গোটা সংখ্যা হিচাপে ৰাখিম অৰ্থাৎ ভাগফল কিমান পাছো ইয়াত 4 গতিকে গোটা সংখ্যাটো হ'ব 4 ভাজকটোক আমি কি কৰি ৰাখো হৰ হিচাপে ৰাখো ইয়াত ভাজক হৈছে 4 গতিকে আমি হৰটো 4 ৰাখিলো ইয়াত ভাগশেষ হৈছে 2 গতিকে আমি ভাগশেষটো কি কৰি ৰাখো লব হিচাপে ৰাখো গতিকে ইয়াত লব হ'ব কিমান 2
গতিকে আমি পালোঁ 4 সমস্ত 4 ভাগৰ 2 আৰু এইটোৱে হৈছে আমাৰ সমাধান। এতিয়া আহাচোন আমি গটো সমাধান কৰাৰ চেষ্টা কৰোঁ। গটো দিছে 3 সমস্ত 5 ভাগৰ 1ৰ পৰা কিমান বিয়োগ কৰিলে 5 ভাগৰ 3 হ'ব। এতিয়া আমি এইটো কেনেকৈ দিছে প্ৰশ্নটো যে 3 সমস্ত 5 ভাগৰ 1ৰ পৰা কিমান বিয়োগ কৰিলে, অৰ্থাৎ আমাক এই সংখ্যাটো উলিয়াব দিছে যে বিয়োগফলটো 5 ভাগৰ 3 হ'ব। এতিয়া তোমালোকক যদি কওঁ 4ৰ পৰা কিমান বিয়োগ কৰিলে 2 হয়, এতিয়া আমি কি কৰিম এইটো উলিয়াবলৈ হ'লে যে আমিতো জানোৱে সকলোৱে বাৰু, কিন্তু এতিয়া এইটো যদি ডাঙৰ সংখ্যা দিয়া হৈ থাকে তেতিয়াহ'লে আমি কেনেকৈ উলিয়াম যে এইটোৰ পৰা, অৰ্থাৎ আমাক প্ৰথম সংখ্যাটোৰ পৰা আমি এই বিয়োগফলটো বিয়োগ কৰিম, অৰ্থাৎ 4ৰ পৰা 2টো বিয়োগ কৰিম আৰু আমি কিমান পালোঁ 2। গতিকে আমি আনটো সংখ্যা পালোঁ 2। ঠিক ইয়াতো আমি একেটা ফৰ্মুলা ইউজ কৰিম। ইয়াত আমাক দিয়া হৈ আছে 3 সমস্ত 5 ভাগৰ 1। আমি প্ৰথমতে এইটো পাতি ল'লোঁ 3 সমস্ত 5 ভাগৰ 1। ইয়াৰ পৰা আমি কি বিয়োগ কৰিম, আমি বিয়োগফলটো বিয়োগ কৰিম। বিয়োগফলটো আমাৰ ইয়াত দিয়া হৈ আছে 5 ভাগৰ 3। গতিকে আমি 5 ভাগৰ 3টো পাতিলোঁ। ইয়াত যিহেতুটো মিশ্ৰ ভগ্নাংশ হৈ আছে, অৰ্থাৎ 3 সমস্ত 5 ভাগৰ 1 ই এটা মিশ্ৰ ভগ্নাংশ, গতিকে আমি প্ৰথমতে কি কৰি ল'ব লাগিব, ইয়াত অপ্ৰকৃত ভগ্নাংশলৈ নি ল'ব লাগিব। ইয়াত হৰটো আছে 5, আমি হৰটো একে পাতিলোঁ। তাৰপিছত কি কৰিম, আমি 5ৰ লগত এই 3টো পূৰণ কৰিম। 5 3 গুণ কিমান হ'ল 15, আৰু যোগ চিন দি কি লিখিম, লবটো লিখিম। ইয়াত লব কিমান আছে 1, গতিকে আমি ইয়াত 1 লিখিলোঁ। তাৰপিছত কি আছে বিয়োগ 5 ভাগৰ 3, যিহেতু ই মিশ্ৰ ভগ্নাংশ হৈ থকা নাই গতিকে আমি একেদৰে লিখি দিলোঁ। এতিয়া ওপৰত 15 কিমান হ'ল 16, আৰু তলত থাকিব কিমান 5। মই তোমালোকক এইটো ষ্টেপ কৰি দিয়া নহ'লে মই পাতি দিছোঁ। এতিয়া আমি দুটা ভগ্নাংশ পালোঁ, 5 ভাগৰ 16 আৰু 5 ভাগৰ 3। গতিকে এতিয়া ইহঁত দুটা হৈছে সদৃশ ভগ্নাংশ, গতিকে আমি কি কৰিব পাৰোঁ, ইহঁতক বিয়োগফল উলিয়াব পাৰোঁ। এতিয়া ইহঁতৰ যিহেতু হৰটো একে গতিকে আমি তলত 5 পাতিলোঁ আৰু লব দুটা ওপৰত বিয়োগ কৰিম। এটা লব আছে 16 আৰু আনটো হৈছে 3, গতিকে 16ৰ পৰা 3 বিয়োগ কৰিলোঁ। 16ৰ পৰা 3 বিয়োগ কৰিলে থাকিলে 13, আৰু তলত হৰটো একে থাকিলে, অৰ্থাৎ আমি কিমান পালোঁ 5 ভাগৰ 13। তোমালোকে এতিয়া মন কৰা 5 ভাগৰ 13টো হৈছে এটা অপ্ৰকৃত ভগ্নাংশ, গতিকে আমি ইয়াক মিশ্ৰ ভগ্নাংশলৈও নিব পাৰোঁ। মিশ্ৰ ভগ্নাংশলৈ নিলে কি কৰিম, আমি হৰটোৱে লবটো হৰণ কৰিম। এতিয়া 5ৰে যদি 13 হৰণ কৰোঁ তেতিয়াহ'লে আমি ভাগফলটো পাম 2 আৰু ভাগশেষটো পাম 3। এতিয়া আমি ভাগফলটো কি কৰিম, গোটা সংখ্যা হিচাপে ৰাখিম। ভাগফলটো 2 পালোঁ, গতিকে ইয়াক গোটা সংখ্যা হিচাপে ৰাখিলোঁ। ভাজকটো হৈছে 5, গতিকে আমি তলত হৰটো 5 হিচাপে ৰাখিলোঁ, আৰু ভাগশেষটো আমি কি কৰোঁ, লব হিচাপে ৰাখোঁ। গতিকে আমি 3টো কি কৰিলোঁ, লব হিচাপে ৰাখিলোঁ। গতিকে আমি কিমান পালোঁ এতিয়া 2 সমস্ত 5 ভাগৰ 3, আৰু এইটোৱে হৈছে আমাৰ সমাধান। ছাত্ৰ ছাত্ৰীসকল, আজি আমাৰ ভগ্নাংশ পাঠটি সম্পূৰ্ণ হৈছে। আশা কৰোঁ তোমালোকে এতিয়া ভগ্নাংশৰ প্ৰশ্নসমূহ অতি সহজতে সমাধান কৰিব পাৰিবা। ছাত্ৰ ছাত্ৰীসকল, এতিয়ালৈকে যিমানখিনি পাঠ পঢ়ালোঁ গোটেই ভিডিঅ'খিনি তোমালোকে প্লেলিষ্টত পাবা, গতিকে তোমালোকে সেই ভিডিঅ'খিনি যদি চোৱা নাই তেনেহ'লে চাবলৈ নাপাহৰিবা। আমি নেক্সট ভিডিঅ'ত পাঠ 7 টকা পইচাৰ বিষয়ে আলোচনা কৰিম। আজিলৈ ইমানতে সামৰিছোঁ।